নমস্কাৰ ক্লাছ 10ৰ যিখন প্ৰথম পৰ্যায়ৰ গুণোৎসৱত প্ৰশ্ন পেপাৰ আহিছিলে সেইখন দিবলৈ আহিছিলে ক্লাছ 10 বুলি মেছেজ এটাত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে মই কৈ লওঁ যে ক্লাছ 10ৰ পাঠ্যপুথিৰ লগত মই জড়িত নহয়, ক'ত কি আছে ইমান সবিশেষ নাজানো। ক্লাছ 1 to 5ৰ পাঠ্যপুথিৰ লগতহে মই যিহেতুহে জড়িত। ইয়াতো আহিছে ৰিডিং MIL 3টা ফ্ৰেমে আহিছে অসমীয়াত, ঠিক তেনেদৰে ইংৰাজীতো 3টা ফ্ৰেম আহিছে। এইখিনি ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব বুলি আশা কৰোঁ, যিহেতু প্ৰাইমেৰী পৰ্যায়তে আমাৰ বৰ্ণমালাখিনি আৰু যুক্তাক্ষৰ ইংৰাজী উচ্চাৰণৰ পৰা আদি কৰি ইংৰাজী লেটাৰ্ছখিনি শিকোৱা হয়। তেওঁলোকৰ অকণমান প্ৰব্লেম হয়, ক্লাছ 10লৈ এইখিনি নহ'ব বুলি ভাবিছোঁ। সেয়েহে এইখিনি শ্বেয়াৰ কৰাৰ আগতে মই প্ৰথমতে অন্য ছাবজেক্টকেইটাত কি আহিছে চাওঁ। মেথছ আৰু ছায়েন্সৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব, যিহেতুহে মই ছ'চিয়েল ছায়েন্সৰ মানুহে। তাৰপৰা ইয়াত আহিছে গুণোৎসৱ প্ৰথম পৰ্যায় MIL। প্ৰথম 1 নম্বৰ প্ৰশ্নটোত আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখন কি? এইটো আমি সকলোৱে জানো, জয়মতী। 4টা অপশ্যনৰ ভিতৰত প্ৰহ্লাদৰ দেউতাকৰ নাম কি আছিল এইটোও জনা যায়, হিৰণ্যকশিপু। তলৰ কোনটো মন্দিৰ হাজোত অৱস্থিত? হাজোত হগ্ৰীৱ মন্দিৰ আছে, এইটো জানো। তাৰপৰা সত্যনাৰায়ণ বৰাই ৰচনা কৰা ব্যাকৰণখন সেইখন বহল ব্যাকৰণ। দখনা কোন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে? বড়ো জনগোষ্ঠী। তলৰ কোনগৰাকী ব্যক্তি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক? নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱ। আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াবী জীৱ কবিতা ফাঁকিৰ কবি কোন? চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আছিলে। সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ কি কথা লুকুৱাই ৰাখিব লাগে? এইটো এটা হয়তো পাঠৰ কোটেশ্যনেই হ'ব। সেইটোতে তেনেদৰে প্ৰশ্ন আকাৰত সজাই দিছে, মই ইমান নাজানো, কিন্তু এইটো গুপ্ত কথাই বুলি ভাবোঁ। ভাল কথা, ধেমেলীয়া কথা বা সহজ কথাবোৰ লুকুৱাই ৰাখি আমি লাভ নাই। আনৰ বেয়া দিশটো বা যিখিনি গোপনীয় কথা সেইখিনি কেতিয়াও সন্ধালনি কৰিব নালাগে। এইটো আমি প্ৰাইমেৰী স্কুলত বিশেষকৈ মই পঢ়োঁতে যিটো কিতাপ আছিলে তাত দিয়া হৈ আছিলে, গোপনীয় কথা সন্ধালনি নকৰিবা অসমীয়া বিষয়ে। 9 নম্বৰত চোৱা, তলৰ কোনখন কিতাপ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা? হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা কিতাপখন ইয়াত কানীয়া কীৰ্তন। সময়ৰ ডাঙৰ ভাগ ইয়াত মই পোহৰ বুলি ধৰি যুগ বুলি ধৰি লৈছোঁ, কাৰণ পোহৰটো এপোহৰ দুপোহৰ ৰাতিৰ ভিতৰত হোৱাকৈ দিনটো এদিন, ছেকেণ্ডটো আটাইতকৈ সৰু বুলিয়ে ক'ম। সোপা ধৰা হৈছে, সোপা ধৰাটো ইয়াৰ ভিতৰত দৃঢ় বিশ্বাস, অন্ধবিশ্বাস, কুসংস্কাৰটো নহয়, অন্ধবিশ্বাসটোলৈও নিব পৰা নাযায়, দৃঢ় বিশ্বাস সেইটো হ'ব নোৱাৰে, সেয়েহে লোকবিশ্বাস বুলিয়ে ধৰি লৈছোঁ। আপোনালোকে ভালদৰে চাই ল'ব এইটো। তাৰপৰা এইখিনি দফা পঢ়ি প্ৰশ্ন উত্তৰ কৰিবলৈ দিছে। দফাকেইটাৰ পৰাই প্ৰশ্ন উত্তৰকেইটা কৰিব পৰা যাব। এটা এটা পেৰেগ্ৰাফ আহিব, এইটো ইয়াত অহাৰ দৰে হয়তো নাহে, সম্পূৰ্ণ বেলেগ আহিব। সেয়েহে এইখিনিলৈকে ভিডিঅ'টো এইখিনি যি পাঠৰ লগত ৰিলেটেড কুৱেশ্যন আহিছিলে সেইকেইটাই বনালোঁ। দফাকেইটা প্ৰত্যেকটো পৰীক্ষাতে বেলেগ বেলেগ আহিব। ইয়াত প্ৰথম দফাটো কি আহিছে? অন্যৰ প্ৰতি ব্যৱহাৰ, পাঠটি সাৰথি পুথিৰ পৰা সংগৃহীত হৈছে। পাঠৰ পৰা এটা এটা কতে তোলাই দিছে। পেৰেগ্ৰাফ হীৰেণ ভট্টাচাৰ্যৰ জন্মৰ কথা দিছে, তাৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন দিছে। আজি অসমীয়া বিষয়ৰ ভিডিঅ'টো ইমানকণে বনাইছোঁ। ইয়াৰ পিছতে ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ ভিডিঅ' এটা বনাই দিব পাৰিম। যে মেথছ আৰু ছায়েন্সৰ ভিডিঅ'টো জাষ্ট আজিৰ ভিতৰতে শ্বেয়াৰ কৰিব পাৰিম। কাইলৈৰ পৰা গুণোৎসৱ আৰম্ভ হ'ব যিহেতুৱে